हेलो दोस्तों, वेलकम बैक टू माय फार्स्ट चैनल जन्दी ब्लॉग। मोर 6 माइली परीक्षा चलि आछे। আজি मोर स्कुल बंद। এতিয়া मोर किताब पढ़ा हल, भाविलो एटा आर्टर भिडिओके बनाओ। भिडिओ आरम्भ करो बोलक। এইখিনি मोर आर्टर सामग्री লৈ আহিছো। এতিয়া মই ইণ্ডিয়াৰ 3D ফ্লেগ এখন আঁকিম। চাওক আপোনালোকে। এতিয়া মই 3D ফ্লেগ আঁকিবলৈ স্কেলেদি আস্তানি লম। চাওক আপোনালোকে। ফাৰ্ষ্ট মই ইংকে এটা লাজ দিম। এনেকৈ এডাল লাজ দিলোঁ, বাট এনেকৈ এডাল ইনকে চাৰিওফালে ইনকে দিম। ঠিক এনেকৈ মই আস্তান ললোঁ। এইবাৰ এই মাজত ইনকে এডাল লাজ দিম, দুডাল। কৈ দিলোঁ। দিয়াৰ পিছত মই এইখিনি দিম ইনকে। मोर फ्लेगर কাৰণে আস্তানা হল। এবাৰ মই অহ চক্ৰটো আঁকিম। এইবোৰ কাৰণে ফাৰ্ষ্ট মই এডাল ইউজ কৰিম। এতিয়া আস্তানা খাই গৈছে। এবাৰ মই 24ডাল দণ্ডৰ কাৰণে এটি বিন্দি দি আছোঁ। এতিয়া মোৰ 24ডাল দণ্ডৰ কাৰণে বিন্দু দিয়া হ'ল। এতিয়া অহক চক্ৰটোত 24ডাল দণ্ড অঁকা হ'ল। এতিয়া মই এবাৰ ইয়াতে শেডিং কৰি দিম। এতিয়া মই শেডিং কৰি আছোঁ। মোৰ শেডিং কৰা হৈ গ'ল। এতিয়া মই ইয়াতে কালাৰ কৰিম। এতিয়া মই কালাৰ কৰি আছোঁ। এয়া চাওক আপোনালোকে। ঠিক এনেকৈ অহক চক্ৰটো কালাৰ কৰি আছোঁ মই। হেল্ল' দোস্ত, চাওক আপোনালোকে মোৰ ইণ্ডিয়াৰ 3D ফ্লেগখন সম্পূৰ্ণ অঁকা হ'ল। হেল্ল' দোস্ত, মই আৰ্ট শিকা নাই। মই আৰ্ট কৰি ভাল পাওঁ। সেইবাবে ৰবিবাৰে মই ছবি আঁকি থাকোঁ। আৰু তো ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব। লগতে কমেণ্ট বক্সত জনাই দিব ভিডিঅ'টো কেনে হৈছে। বাই বাই।